কৰি আহিছে আৰু এই নমিনেশ্যন দাখিল কৰাৰ আমাৰ লগত আপোনালোকে ইমান ৰ'দত ঘৰত কামখিনি এৰি থৈ মোক সহায় কৰালে ইউপিপিএলৰ স্বাৰ্থত ৩৩ নং বিজনী বিধানসভা সমষ্টি ৰাজ্যৰ স্বাৰ্থত আপোনালোকে যি সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে আপোনালোকৰ সকলোলৈ মই নমস্কাৰ আৰু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাইজসকল ৩৩ নং বিজনী বিধানসভা সমষ্টিত মোক আপোনালোকে ইউপিপিএলৰ পাৰ্টি হিচাপে সিলেকশন কৰাৰ কাৰণে আমাৰ ভিলেজ কমিটিলৈকে ভিলেজ কমিটিৰ পৰা ডিষ্ট্ৰিক্ট কমিটিলৈ সকলো আমাৰ ইউপিপিএলৰ নেতৃবৃন্দ আৰু ইউপিপিএল প্ৰেমী ৰাইজসকলক মই এজন কেণ্ডিডেট হিচাপে সিলেকশন কৰাৰ কাৰণে মোৰ আন্তৰিক নমস্কাৰ আৰু শুভেচ্ছা আপোনালোকক জনাইছোঁ। আৰু ৰাইজসকল আমাৰ জিকাটো 100% কাটা কিয়নো আজিলৈকে যোৱাকালিলৈকে বেলেগ বেলেগ দল বিপিএফ জিএসপি বা আন দলৰ পৰা বহুত ডাঙৰ নেতা এতিয়া আমাৰ লগত আহিছে ইউপিপিএলত যোগদান কৰিছে আৰু যোগদান কৰিবলৈ গৈ আছে। সেই কাৰণে ৩৩ নং বিজনী বিধানসভা সমষ্টি আমাৰ ইউপিপিএল পাৰ্টিয়ে জয় হোৱাটো কথা। আৰু ৰাইজসকল কমল সিং নাৰ্জাৰী 15টা বছৰ এমএলএ হৈ গ'ল। কমল সিং নাৰ্জাৰী যোৱা 15টা বছৰত আমাৰ বিজনী অঞ্চলত ৰাইজৰ কাৰণে একো কাম কৰিব পৰা নাই, একো কাম কৰি দিয়া নাই। তাৰ বাবে আজি মানাস চেৰপাঙত MCLA সুবাইজাৰ সমষ্টিৰ MCLA এই বিপিএফৰ 2জন MCLA কমল সিং নাৰ্জাৰী 15টা বছৰত একো কাম কৰিব নোৱাৰাৰ কাৰণে ৰেজেক্ট কৰি পেলাই ইউপিপিএলৰ পাৰ্টি মোক পনিন বৰৰ সহায় কৰিবলৈ তেখেতে আগবাঢ়ি আহিছে। আৰু গণ সুৰক্ষা পাৰ্টিত আমাৰ তুৰিবাৰীৰ কেণ্ডিডেট গণ সুৰক্ষা পাৰ্টিত আমাৰ মানাস চেৰপাঙৰ কেণ্ডিডেট তেওঁলোকে ইতিমধ্যে আমাৰ ইউপিপিএলত যোগদান কৰিছে। সেইকাৰণে ৰাইজ বৰ্তমান আমাৰ চৰকাৰ বিটিআৰত ইউপিপিএল চৰকাৰ পিচিটিচি মেম্বাৰৰ পৰা আৰম্ভ কৰি আপ টু চিফ প্ৰমোদ বড়োলৈকে আমাৰ ইউপিপিএল আমি চৰকাৰৰ লগত থাকিম না চৰকাৰ নোহোৱাৰ লগত থাকিম? এতিয়া আমিতো চৰকাৰৰ লগত থাকিম। সেইকাৰণে ৰাইজ ৩৩ নং বিজনী বিধানসভা সমষ্টিত যিমানখিনি জাতি জনগোষ্ঠী আছে, যিমানখিনি ভোটাৰ আছে, ট্ৰেক্টৰৰ ছবি ভোট দিয়ক, মোক জয়যুক্ত কৰক। জয় হোৱাৰ পিছত, বিধায়ক হোৱাৰ পিছত মই কেৱল 6 ঘণ্টা কমাম, বাকী ঘণ্টা মই ৰাজ্যৰ কাৰণে কাম কৰিম। এইটো মই প্ৰতিশ্ৰুতি। এইখিনি কৈ আপোনালোকে ইমান ৰ'দত ইউপিপিএল জয় হোৱাৰ স্বাৰ্থত সহায় কৰাৰ কাৰণে ধন্যবাদ যাচি মোৰ হোমো বক্তব্য সামৰি মানিছোঁ। ধন্যবাদ। ঠিকে আছে, আপোনালোকে যথেষ্ট কষ্ট কৰিছে, সেইকাৰণে পুনৰাই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বেছি কষ্ট কৰিব নালাগে, যিহেতু আমাৰ নমিনেশ্যন ছাবমিট যিটো মূল লক্ষ্য আৰু উদ্দেশ্যত আমি আহিছিলোঁ, অলৰেডি সেই কামত আমি উপনীত হৈ গৈছোঁ। গতিকে এতিয়া আপোনালোকে যাই যেনেকৈ আহিছিলে, মই এটাই আশা কৰোঁ অন্তৰৰ পৰা, যাতে সকলোৱে আমি সুকলমে ঘৰলৈ ঘূৰি যাব পাৰোঁ। গতিকে আপোনালোকৰ এই কষ্ট যাতে অথলে নাযায়, তাৰ কাৰণে পুনৰাই আপোনালোকৰ আশীৰ্বাদ বিচাৰি ইউপিপিএলৰ ফালৰ পৰা, গতিকে আপোনালোকে যাতে ইয়াৰ পৰা যায়, যাৰ য'ত যেনেকৈ গাড়ী ৰাখিছে, যাতে সকলোৱে যি গ্ৰুপ লিডাৰ আছে তেখেতসকলে যাতে নিজৰ দায়িত্ব সহকাৰে তেখেতসকলক গাড়ীত উঠাই লৈ যায়, তাৰ আহ্বান জনাই আজিৰ আপোনালোকৰ এই যি আমাৰ নমিনেশ্যন পৰ্বত অনানুষ্ঠানিকভাৱে যি মিটিং আমি পৰিচালনা কৰিলোঁ, ভুল দুখ ক্ষমা মাৰ্জে আজিৰ মিটিং এইখিনিতে সমাপ্ত বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ। EPPL long live! Long live! Long live! EPPL long live! 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 EPPL long live! Long live! Long live! In place in the